নাজানো কোন দিকে গতি কৰি আছ, মাথো আগুৱাই গৈ আছ। কি উদ্দেশ্যই জীৱনযাত্ৰা, জীৱ লাগে বাবেই জীয়াই আছ। আপুনি যদি সেইজন ব্যক্তিৰ অপেক্ষাত আছে যি আহি আপোনাৰ জীৱন সলনি কৰিব পাৰে, তেন্তে আইনাখন চাওক। স্মৃতি সেয়া নহয় যি নিঃসংগ হৈ থাকিলে মনত পৰে। স্মৃতিটো সেয়াইহে যি মানুহে আগুৰি থাকিলেও মনত পৰে আৰু সেই সময়টো অকলশৰীয়া কৰি তোলে। কোনোৱে ঠিকেই কৈছিল, ধনীৰ ঘৰত পৰা কাউৰীটিও সকলোৱে মৰা যেন দেখে আৰু দুখীয়া ভোকাটোৰ ল'ৰাটোকহে চোৰ যেন দেখে। বন্ধুত্ব হ'লে এনে হ'ব লাগে যি সময়কে সলনি কৰি দিব পাৰে। বন্ধুত্ব এনে হ'ব নালাগে যি সময়ে সময়ে লগ সলনি কৰে। সময় এক মৌন মাৰণাস্ত্ৰ, এবাৰ আঘাত কৰি যোৱাৰ পাছতো পুনৰ স্মৃতি হৈ আহি বুকু ভেদে। সৰু মানুহ আমি কেৱল জোৰা লগাবলৈহে শিকিছোঁ, ভাঙিব পৰাৰ অকাতে নাই। আমিতো নিজেই ভাঙি পৰোঁ, সহজে কাৰোবাক এৰি যাবলৈ শিকাই নাই। মই জানো জীৱনটোৰ প্ৰাপ্তিৰ অৰ্থ হৈছে কাৰোবাক সহায় কৰা, কিন্তু জীৱনেই শেষ হৈ যায় কাগজৰ টুকুৰাবোৰৰ পাছত দৌৰোতে দৌৰোতে। এয়া জীৱন হয় বন্ধু, ভুল নকৰিলে শুদ্ধ কৰিবা কেনেকৈ? হাৰিব নিশিকিলে জিকিবা কেনেকৈ? ভুল সেইজনৰ হয় যি পৰিশ্ৰম কৰে। অকৰ্মীৰ জীৱনটোতো আনৰ বেয়াবোৰ খুচৰি থাকোঁতেই শেষ হৈ যায়। কষ্ট পোৱাৰ পাছতো প্ৰতিবাদ নকৰি মনে মনে থকাজন দুৰ্বল নহয়, সেইটো তাৰ মাক দেউতাকে দিয়া ভাল শিক্ষাৰ পৰিচয়। এটা কথা সদায় মনত ৰাখিব, জীৱনত আপুনি যাক যিমান কষ্ট দিব আপুনিও তাৰ দ্বিগুণ কষ্ট পাব। সেইটো আজি হওক বা কালি। দেখাত ভাল হ'লেই এজন মানুহ ভাল হৈ নাযায়। ভাল মানুহ হ'বৰ বাবে এটা ভাল মনৰ দৰকাৰ। টকাই কেৱল অহংকাৰ আনিব পাৰে, সুখ আৰু সন্মান কেতিয়াও আনিব নোৱাৰে। আপুনি আপোনাৰ জীৱনত কিমান সুখী সেইটো ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হ'ল আপোনাৰ বাবে কিমানজন মানুহ সুখী।